প্রমোদ বড় জিন্দাবাদ প্রমোদ বড় জিন্দাবাদ UPPL জিন্দাবাদ UPPL জিন্দাবাদ গোবিন্দ বসুন্ধরী জিন্দাবাদ গোবিন্দ বসুন্ধরী জিন্দাবাদ UPPL জিন্দাবাদ UPPL জিন্দাবাদ আমার মদত আমার বিটিআর চিফ মাননীয় যুগ প্রমোদ চন্দ্র বড় স্যার উপস্থিত হয়েছে আর উপমুখ্য কার্যবাহী সদস্য মাননীয় গোবিন্দ চন্দ্র বসুমতাৰী দেৱ উপস্থিত হয়েছে। এতিয়া আমার পদযাত্রা আরম্ভ কৰিবলৈ গৈ আছো। এই পদযাত্রার শুভারম্ভ কৰিবলৈ মই আমার মাননীয় বিটিআৰৰ চিফ মহোদয়ক মই অনুৰোধ জনালো সহযোগ কৰিব আমার মাননীয় সাথে সংগতি রাখি যে পদযাত্রা আরম্ভ কৰিবলৈ লোৱা হৈছে ইয়াত উপস্থিত আমাৰ ওদালগুৰি সমষ্টিৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ মনোনীত প্ৰাৰ্থী গোবিন্দ বসুমতাৰী ডাঙৰীয়া বৰ্তমান আমাৰ চৰকাৰৰ ডেপুটি চিফ হিচাপে তেখেতে কাৰ্যভাৰ লৈ আছে। ইয়াত উপস্থিত আমাৰ দলৰ ওদালগুৰি জিলাৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰী ডাঙৰীয়া প্ৰমুখে আমাৰ দলৰ বিভিন্ন বিষয়ববীয়া কৰ্মকৰ্তাসকল আজিৰ এই ৰেলীত অংশগ্ৰহণ কৰা আমাৰ ওদালগুৰিৰ বিভিন্ন অঞ্চলৰ পৰা উপস্থিত হোৱাৰ মোৰ শ্ৰদ্ধা ৰাইজ আমাৰ দলৰ পেৰেণ্ট বডি ওমেন বডি ইউথ বডিৰ লগতে উপস্থিত হোৱা আমাৰ বিভিন্ন কাৰ্যকৰ্তাসকল বিজেপি দলৰ পৰা উপস্থিত হোৱা আমাৰ কৰ্মকৰ্তাসকল এই সময়ত মই উপস্থিত হোৱা সকলো ব্যক্তিলৈ UPPL দলৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ আজিৰ দিনৰ ভিতৰতে আমি বিটিআৰৰ ভিতৰত থকা যে 12খন সিট আছে MLA সেগমেন্ট ইয়াৰ ভিতৰত 11খন সিটত আমাৰ প্ৰাৰ্থী ঘোষণা কৰা হৈ গ'ল। আমি মাত্ৰ এখন সিটত আমি কণ্টেষ্ট কৰা নাই, এইটো হ'ল পানেৰী সিট। ওদালগুৰি আৰু পানেৰী এই দুটা সিটৰ মাজত আমাৰ শ্বেয়াৰিং হৈ গ'ল। ইয়াৰ বাহিৰে বাকীখিনি যিটো সিট আছে ইয়াত UPPL দলক কণ্টেষ্ট কৰিছে। এতিয়া কথা হৈছে বড়োলেণ্ডবাসী ৰাইজে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম সকলো মিলি পেলাই পৰিৱৰ্তন বিচাৰিছে। যোৱা নিৰ্বাচনত ৰাইজে হিল দল ভাঙি বহুখিনি সমষ্টিত UPPLক ভোটদান কৰিছিলে, বিজেপিক ভোটদান কৰিছিলে। আৰু সেইকাৰণে আজি আমি 17 বছৰৰ দুৰ্নীতি অপশাসন গুচাই পেলাই এটা শান্তি প্ৰগতিৰ এটা চৰকাৰ UPPL আৰু বিজেপিৰ নেতৃত্বত আমি বিটিআৰত গঢ়িবলৈ সক্ষম হৈছোঁ। আৰু সেই চৰকাৰখন গঠন কৰাৰ পিছতে এই 2 মাহৰ ভিতৰত আজি গোটেই বিটিআৰ অঞ্চলৰ ৰাইজে উপলব্ধি কৰিছে 17 বছৰৰ পিছত প্ৰথমবাৰৰ কাৰণে ৰাইজে নিৰ্ভীক নিৰ্ভয়ে এটা ভাল পৰিৱেশত জীৱন যাপন কৰিবলৈ পাৰিছে। সকলো দিশৰ পৰা ঐক্য সংগতি মানুহ ৰাইজে দেখিবলৈ পাইছে। বড়ো অনাবড়ো বুলি কোনো পৰিৱেশ নাই। এতিয়া সকলো জাতি ধৰ্ম মিলি পেলাই এটা সুন্দৰ বিটিআৰ গঢ়াৰ কাৰণে আমি আগবাঢ়ি আছোঁ। দীৰ্ঘদিন ধৰি উগ্ৰপন্থী সমস্যা, ধন দাবী, হত্যা, হিংসা, বিভিন্ন মাজত উৎকণ্ঠা অনিশ্চয়তা এটা বিৰাজ কৰিছিলে। যোৱা 27 জানুৱাৰী 2020 চুক্তি কৰাৰ পিছত আমাৰ অঞ্চলত স্থায়ী শান্তি আহি গ'ল। আৰু এই স্থায়ী শান্তি যিটো আহিছে ইয়াৰ ওপৰতে আমি সকলোৱে থিয় হৈ পেলাই এটা সুন্দৰ বিটিআৰত সমাজ গঢ়িবলৈ আগবাঢ়ি আছোঁ। এটা প্ৰগতিৰ সমাজ, যি সমাজত আজি গোৰ্খাসকলে নিজৰ মান মৰ্যাদা লৈ জীয়াই থাকিব, ভাষা সংস্কৃতি লৈ জীয়াই থাকিব। যি সমাজত আমাৰ অসমীয়াসকলে নিজৰ স্বাভিমান লৈ জীয়াই থাকিব। যি সমাজত আমাৰ বঙালীসকল মাইনৰিটিসকলে নিজৰ অধিকাৰ সাংবিধানিক অধিকাৰ লৈ জীয়াই থাকিব পাৰিব। যি সমাজত নেকি বড়ো, ৰাভা, গাৰো সকলো
জাতীয় জনগোষ্ঠীয় লোকসকলে কোচ ৰাজবংশী নিজৰ নিজৰ আত্মা সন্মান লৈ জীয়াই থাকিব পাৰিব। সকলো ধৰ্ম মন্দিৰ গীৰ্জা মছজিদ যিয়ে নাথাকক কিয় এটা সুন্দৰ পৰিৱেশত সকলো নিজৰ নিজৰ ধৰ্ম প্ৰচাৰ কৰি নিজৰ নিজৰ ধৰ্মৰ আওতাত থাকি সুন্দৰ এটা সমাজ গঢ়িব পাৰিব। যোৱা কেইদিনমান আগতে বিটিআৰ গভৰ্ণমেণ্টে ৰাগাম বুলি এটা সাংস্কৃতিক আমি কাৰ্যসূচী কোকৰাঝাৰত 3দিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। 17 বছৰত যোৱা চৰকাৰখনে BPF চৰকাৰখনে কোনো এটা জাতি জনগোষ্ঠীক তেনেকুৱা এটা পৰিৱেশ দিয়া নাছিলে। আমি চৰকাৰ গঠন কৰাৰ পিছতে প্ৰথমবাৰৰ কাৰণে বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকক লৈ পেলাই আমি এই 3দিনীয়া সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু সকলো জাতি জনগোষ্ঠীয়ে এটা আশ্বাস ঘূৰাই আহিছে। যোৱা নিৰ্বাচনৰ আগত UPPLক বহুত বদনাম দিছিলে। UPPL চৰকাৰত আহিলে বনাবৰ মানুহবিলাকক খেদি পঠাব, ভূমিৰ অধিকাৰ কাঢ়ি ল'ব, চাকৰি বাকৰি নিদিব। কিন্তু আপোনালোকে দেখিবলৈ পালে এমাহতে চৰকাৰ মাত্ৰ এমাহতে 5700 মাটি মানুহক আমি ভূমিৰ পাট্টা প্ৰদান কৰিলোঁ আৰু ইতিমধ্যে 11000 ভূমিৰ পাট্টা আমি প্ৰদান কৰিবলৈ ৰেডি কৰি থৈ দিছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে 17 বছৰৰ পিছত প্ৰথমবাৰ 2060 জন আমাৰ ব্যক্তিয়ে চাকৰি পাইছে, যিসকলে 1 টকাও চৰকাৰক ঘুষ দিব লগা হোৱা নাই। তো এইটো এটা পৰিৱৰ্তন নাই আৰু আমি পৰিৱৰ্তন কৰিবলৈ আহিছোঁ। এতিয়া নিবনুৱাসকলৰ কাৰণে, যুৱ যুৱতীসকলৰ কাৰণে, মহিলাৰ কাৰণে, শিক্ষা উন্নয়নৰ কাৰণে, অৰ্থনীতি উন্নয়নৰ কাৰণে 2 মাহতে নতুন চৰকাৰে বহুখিনি আঁচনি আমি তৈয়াৰ কৰিছোঁ আৰু সেই আঁচনিখিনি ৰূপায়ণ কৰিবলৈ হাতত লওঁতে মডেল কোড অফ কণ্ডাক্ট আহি গ'ল। কিন্তু নিৰ্বাচনৰ পিছত আপোনালোকৰ আগত আমি স্পষ্ট ভাষাৰে কৈছোঁ, এই বিটিআৰটো সকলো জাতি জনগোষ্ঠীৰ সকলো শান্তি আৰু প্ৰগতিৰ বিটিআৰ হিচাপে গঢ়ি তোলাত UPPL দলে 1 ইঞ্চিটো পিছাই নাহে। আমি সদায় ফাইট কৰি যাম। গতিকে এইকাৰণে কেন্দ্ৰীয় BJP চৰকাৰ আছে, ৰাজ্যত BJP চৰকাৰ আছিলে আৰু যোৱা 5 বছৰত BJPয়ে ৰাইজৰ আকাংক্ষা পূৰণ কৰাৰ কাৰণে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। এই কাৰণে আজি UPPL দলে BJPৰ লগত হাত মিলাই এই বিটিআৰ অঞ্চলত আমি নিৰ্বাচন যুঁজত অংশগ্ৰহণ কৰিছোঁ। সেইকাৰণে ৰাইজ মই আপোনালোকক ধন্যবাদ দিছোঁ যে আপোনালোকে UPPL দলক বিশ্বাস কৰিছে, আস্থাত লৈছে আৰু এইবেলি এই নিৰ্বাচনত ওদালগুৰি সমষ্টিত যি 15 বছৰে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে, এই দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰা BPF দলৰ কেণ্ডিডেটক আপোনালোকে হাৰাই পেলাই UPPLৰ কেণ্ডিডেট গোবিন্দ বসুমতাৰীক বিপুল ভোটত জয়যুক্ত কৰাব, মই সেইটো আশা কৰিছোঁ। জিন্দাবাদ জিন্দাবাদ ধন্যবাদ। নির্বাচনে সকলোৱে ডিচিপ্লিন মেইনটেইন কৰে, শাৰী পাতি থিয় হৈ যায়, শাৰী পাতি থিয় হৈ যায়, সকলোৱে চাইড হওক শাৰী পাতি আগবাঢ়ক। ৰাইজে শাৰী পাতি থিয় হওক, ডিচিপ্লিন মেইনটেইন কৰি জিন্দাবাদ জিন্দাবাদ ডিসিপ্লিন রাইজে শাৰী পাতি থিয় হওক, ৰাস্তা পাতি সকলো ৰাইজে শাৰী পাতি থিয় হৈ যায়, শাৰী পাতি থিয় হওক, শাৰী পাতি ডিচিপ্লিন মেইনটেইন কৰি আগবাঢ়ক। गोजोननि बारजों बिटिआराव गोबानानै लाबाय जिउै माहामै, गोसोम जोमैखौ बोखारनानै सोराङाव लाबोबाय दिनै सोरगिदिं हारि माहारिनि गोरोबलायनाय, सोलायनायनि मेथाइ जानानै देरहानायनि मेथाइ UPPLनि
বাজিলে পরিবর্তন প্রগতিরে ঘরে ঘরে পরিবর্তন প্রগতিরে ঘরে ঘরে পরিবর্তন প্রগতিরে সকলোকে শাৰী পাতি যাবলৈ অনুৰোধ কৰা হয়। ঘরে সকলোকে শাৰী পাতি যাবলৈ অনুৰোধ কৰা হয়। প্রগতিরে সকলোকে শাৰী পাতি খোজকাঢ়ি যাবলৈ অনুৰোধ কৰা হয়। দুজন এটা লাইনত একেবাৰে বনাও, দুজন দুজনকে এজন এজনকে দুটা লাইন, এজন এজনকে UPPL Zindabad! UPPL Zindabad! Prabat Bharat Zindabad! Govinda Vasudhari Zindabad! Govinda Vasudhari Zindabad! UPPL long live! UPPL long live! Nilut Sargari Zindabad! Nilut